নমস্কাৰ সকলোৱে ভালে আছে নিশ্চয় মোৰ কোভিড পজিটিভ হৈছিল এতিয়া অলপ সুস্থ হলো 7 দিন আইসোলেশনত আছিলো আৰু তেতিয়া মোৰ পুৰণি ডায়েৰীখন উলিয়াই লৈছিলো পাতবোৰ লুটিয়াই থাকোতে এটা কবিতা পালো বহুত পুৰণি লিখনি হয়তো 12 বছৰৰ বেছি হ'ল আজি পাঠ কৰি শুনাম আহকচোন কেনে পাইছে জনাব কবিতাটোৰ নাম হালধীয়া হালধীয়া ফুল ফুলিবনে বিচাৰি গলেও হোৱাৰ পিছতো কিয় বাৰু বৰণ সলালে ৰঙা বৰণ লৈ পৰহি গল বিচৰা নাছিলো ৰঙা ফুলৰ পাত কিন্তু এপাহ সজীৱ হালধীয়া ফুলৰ বাবে ইমান হাহাকাৰ হালধীয়া ফুল হেনো সঁচা বন্ধুত্বৰ প্ৰতীক মোৰ ফুলপাহৰ বৰণ তুমি নহলাবা দেই তোমাৰ বৃথা চেষ্টাত ফুলপাহ পৰহি যাব ৰঙা বৰণেৰে সাজিলে যেন হেৰাই যাব সজীৱতা পাহৰি যাম সন্ধিয়াৰ আকাশৰ জোনৰ সতে কথা পাতিবলৈ নিবিচাৰি হালধীয়া ফুল সেয়ে কৈছো তুমি মোৰ ফুলপাহ সজীৱ কৰি ৰাখিবা দেই মোৰ হালধীয়া ফুলপাহ সজীৱ কৰি ৰাখিবা ধন্যবাদ